নতৈ আপোনাৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ আৰু মোৰ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই সত্ৰখনৰ নামটোৰ উদ্দেশ্য কি, মানে ধৰক কেনেকৈ হ'ল ভোগপুৰ সত্ৰ? এই সত্ৰখনত যেতিয়া গড়গাঁৱতো ৰাজা ৰাজত্ব আছিলে, তেতিয়া হাতী ধৰিবলৈ ইচ্ছা কৰি তেতিয়া দুজনা গুৰু আৰু ভক্তসকলৰ সমন্বিত ধোৱা হাতবিলাক গোট আছিলে। কটকী পঠিয়াই তেখেতক হাতী ধৰা মানে পশ্চিম দুৱাৰত থাকিবলৈ আহ্বান কৰিলে। তেতিয়া ৰাজাৰ হুকুম ৬ সেৱক 7খন নৌকাত সকলো আৰু নাৱৰীয়া যুগুত কৰি যোজনা কৰি টুনি লৈ আহিল। আহি পেলাই আমাৰ এতিয়াও পানী গা ধোৱা ঘাটৰ জেগা আছে, সেই তাতে নৌকা ৰাখিলে। তেতিয়া দীননাথ ভৰালী বৰুৱা বুলি এজন লোক আছিলে, তেখেতৰ নামেই জেগাখনৰ নাম আছিলে বিনাপুৰ। তেতিয়া আৰু সেই তেওঁৱেই গুৰুজনক দেখা পাই বোলে, বাপ আজি ৰাতিটো ইয়াতে আৰু কটকচোন আমি বাঞ্ছা কৰিছোঁ। তেওঁ বেলিও বেছি নাই, তেনেতে ভক্তৰ বাক্য ৰাখি গুৰুজন আৰু নাও বান্ধিলে, ঘূৰি আনি এই ইয়াতে চৈ পহলা দি পেলাই ৬ সেৱ সমন্বিত ৰাখিলে। তেনেতে গধূলা গৰু ম'হৰ পোৱালীয়ে পিলে, পিয়াত আৰু গাখীৰ প্ৰচুৰ পৰিমিতে ওলাল। গুটি চেক জহা চাউল, 4টি বুঢ়া পাণ, 5টি সিটি আনি পেলাই গুৰুজনক আৰু দি পেলাই জনালে আৰু ভোগ সিদ্ধ কৰিব লাগে। গুৰুজনে ভক্তৰ বাক্য ৰাখি সেই ভোগ সিদ্ধ কৰিলে। গুৰুজনৰ হস্তপৰশ পাই অল্প দ্ৰব্যই বিস্তৰ হৈ ৬ সেৱক আৰু লোকসকলৰ সমন্বিতে এইদৰে চৌঘূৰি হৈ বহি ভোগ ভোজন কৰিছে। কৰোঁতে গুৰুজনে বোলে জনা গৈছে বাপুসকল, ভকতক বাপুসকল বোলে আজি আমাৰ ভোগেপুৰ হ'ল। ভোগপুৰ নামে এগছি বন্তি জ্বলিব। এদে বুলি পিছদিনাখন দুজনা গুৰুৱে সেই কীৰ্তন ঘৰৰ ভেটিতে জেগা অঁতাই দিলে। দীননাথ ভৰালী বৰুৱাই তাতে বন্তি জ্বলাই দুজনা গুৰু আকৌ নৌকালৈ গৈছে। নৌকাত উঠাই সেই দীননাথ ভৰালী বৰুৱাই আহি সেই 4 বেৰ দি গধূলালৈ ওপৰত 4 পৰি বন্তি গছ ৰাখি দিলে। তাৰপৰা 2.5 বছৰৰ মূৰত তেওঁ প্ৰয়াত হ'ল। হোৱাত ভতিজা পিতে কৌপতীয়া বৰুৱা দিনৰ পৰা সত্ৰ বহলাইছে। কিমান খ্ৰীষ্টাব্দত স্থাপন কৰা? খ্ৰীষ্টাব্দ 1528। আমাৰ মাজুলীৰ সত্ৰ, মাজুলীখন গোটেইখনেই সত্ৰ নগৰী, কিন্তু সত্ৰ নগৰী যদিও ধৰক আমাৰ ৰজাদিনীয়া সত্ৰ আছে কেইবাখনো, তাৰ মাজতো আমাৰ শংকৰদেৱে স্থাপন কৰা একমাত্ৰ সত্ৰখনেই ভোগপুৰ সত্ৰ, নহয় জানো? বহুতে হয়তো নাজানে, এতিয়া আমাৰ ভিউৱাৰ্ছসকলে জানিবলৈ সুবিধা হ'ব আৰু আপোনালোক আহিব সত্ৰলৈ। আপোনালোক ইয়াত মানে কেতিয়াৰ পৰা আছে? আপোনালোকে সংসাৰৰ মায়ামোহ ত্যাগ কৰি, সৰ্বস্ব ত্যাগ কৰি গুৰু দুজনাৰ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আপোনালোকে সত্ৰত আছে, একত্ৰিত হৈ ধুনীয়াকৈ পৰিচালনা কৰিছে। কি ক'ব এই বিষয়ে? মোৰ ঘৰ ইয়াৰ পৰা 3-3.5 কিলোমিটাৰ আঁতৰ ততয়া গাঁৱত। 1959 চন মানে নতুনকৈ সোমাইছে চন, তেতিয়া মাঘ মাহৰ অসমীয়া 5 তাৰিখ সেইদিনাখনে মোক সত্ৰলৈ আনিছে 59 চনত। তেতিয়াৰ পৰা আৰু এতিয়ালৈকে বৰ্তমান এই সত্ৰতে থাকি আৰু দুজনা গুৰু যি কলা কৃষ্টি সেই সকলকে অধ্যয়ন কৰি যি পাৰিছোঁ প্ৰদৰ্শনো কৰাইছোঁ, অত ভাওনা হেৰি, আৰু নিজেও ল'ৰালৰিকো যি পাৰিছোঁ শিকোৱাইছোঁ বায়নৰ দিশটো। আৰু এইদৰে সত্ৰৰ পৰম্পৰা ৰক্ষা কৰা আমাৰ চেষ্টা মানে আমি ৰাখিছোঁ। মামা, আমাৰ গুৰু দুজনাৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা, নাম কীৰ্তনৰ জৰিয়তে আমাৰ বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া আপোনালোকৰ একমাত্ৰ উদ্দেশ্য, নহয় জানো? কি ক'ব? ইয়াত ৰাস পাতে ধুনীয়াকৈ, গায়ন বায়নৰ পৰা আদি কৰি অংকীয়া নাট সকলো ইমান ধুনীয়াকৈ কৰে, কেনেকুৱা অনুভৱ? কেনেকুৱা অনুভৱ মানে সত্ৰৰ মূল উদ্দেশ্য বা ইয়াৰ মূল বৈশিষ্ট্য হ'ল দুজনা গুৰুৰ কলাকৃষ্টি ৰক্ষা কৰি যোৱা, সংৰক্ষণ কৰি যোৱা ইয়াৰ মূল উদ্দেশ্য। আৰু যদি গুৰু দুজনাই সত্ৰসমূহ প্ৰতিষ্ঠা নকৰিলেহেঁতেন, তেতিয়া আজি বিশ্ববাসীয়ে গুৰু দুজনাৰ এই অমূল্য সৃষ্টি যিখিনি সংস্কৃতি আছে সেইখিনি নাপালেহেঁতেন। এতিয়া আমাৰ ইয়াত মূলতঃ উদযাপন হোৱা আমাৰ উৎসৱ দুটা,
এক হ'ল আমি দুজনা গুৰুৰ কীৰ্তন মহোৎসৱসমূহ আমি 4 দিনীয়াকৈ পালন কৰোঁ ভাদ মাহত। তেতিয়া সেই ভাদ মাহতেই গুৰু দুজনাৰ যিমানখিনি কৃষ্টি আছে, গুৰু দুজনাই যিমানখিনি সৃষ্টি কৰিলে সকলোখিনি ইয়াত আমাৰ প্ৰদৰ্শন কীৰ্তন ঘৰত কৰা হয়। এইটো ঠিক যে সেইখিনি প্ৰদৰ্শন কৰিবলৈ যাওঁতে তাত কোনো দৰ্শক আছে, কোনো দৰ্শক নাই, তেনেকুৱা কোনো কথা নাই। যিখিনি প্ৰদৰ্শন কৰিব লাগে আমাৰ ভাদ মাহত 4 দিনীয়াকৈ 8 দিনৰ ভিতৰত আমাৰ প্ৰদৰ্শন হয়। আৰু 2 নম্বৰত অন্য এটা উৎসৱ হ'ল কি শ্ৰীকৃষ্ণৰ ৰাসলীলা। এই নৱেম্বৰ মাহতে শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি উদযাপন কৰা হয়। আমাৰ সত্ৰত পূৰ্বৰ পৰাই যেতিয়াৰ পৰাই আমাৰ ৰাস উদযাপন কৰা হৈছে তেতিয়াৰ পৰাই আমাৰ সত্ৰত কোনো টিকেটৰ ব্যৱস্থা নকৰি মুকলিমূৰীয়াভাৱে সেৱাৰ মনোবৃত্তিৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি উদযাপন কৰি অহা হৈছে। ভগৱানৰ ৰাসলীলা মানে উদযাপন কৰাই উদ্দেশ্য, টিকেটৰ কথা নাই। যথেষ্ট হাজাৰ হাজাৰ দৰ্শকৰ আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বাহিৰৰ পৰাও দৰ্শকসকল আহে, পৰ্যটক আহে। গতিকে গুৰু দুজনাৰ কৃষ্টিসমূহ ৰক্ষা কৰাই মূল উদ্দেশ্য। আৰু এই কৃষ্টিসমূহত গুৰু দুজনাৰ যি নাম প্ৰসংগ আছে, কৃষ্টিসমূহ আছে, ইয়াৰ মাজত যদি সোমাই যায় ইয়াৰ জীৱনৰ এটা বেলেগ মাদকতা পোৱা যায়, যিটো মাদকতা জীৱনৰ আনত পোৱা নাযায়। এই গুৰু দুজনাৰ কৃষ্টিসমূহত গুৰু দুজনাই যি সৃষ্টি কৰি গ'ল তাৰ মাজত যদি সোমাই যোৱা যায় জীৱনৰ সাৰ্থকতা, জীৱনৰ